সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি ডিব্ৰুগড় চহৰৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে আমি কেইটামান খবৰ উত্থাপন কৰিব বিচাৰিছোঁ। অসমৰ কেইটামান জাতীয় জনগোষ্ঠীয় সংগঠন আৰু অসমৰ জাতীয় সংগঠনৰ লগত দীৰ্ঘদিন ধৰি জড়িত থকা কিছুসকল ব্যক্তিয়ে যোৱা ২৭ ছেপ্টেম্বৰ তাৰিখৰ দিনা আঞ্চলিকতাবাদৰ ভূমিকম্পত অনুষ্ঠিত ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত আহি থকা সময়ত সংগঠনখন আগুৱাই নিয়াৰ বিষয়ে ঘোষণা কৰিছোঁ। আজি সভাত উপস্থিত থকা কৈছে আজি পুৱা 10 বজাৰ পৰা এই পেঞ্চনাৰ ভৱনত অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে এখন যৌথ সভা অনুষ্ঠিত কৰি কেইবাটাও অভিযোগ কৰি যাব। দিনৰ ভাগত সভাত উপস্থিত থকা সংগঠনসমূহৰ ভিতৰত অন্যতম আছিল আহোম জাতীয় গণমঞ্চ, অসম সুৰক্ষা সেনা, অনুসূচিত জীৱন অসম যুৱ যুৱশক্তি পৰিষদ, সদৌ অসম একত্ৰিত যুৱ পৰিষদ, সদৌ অসম গুৰু প্ৰচাৰী জাতীয় পৰিষদ, আদিবাসী সুৰক্ষা কমিটি, অসম জাতীয় ঐক্য মঞ্চ, CPD অসম, গণৰক্ষ সংগ্ৰাম কমিটি, অসম ব্যক্তি উপায়ুক্ত সমাজ, আসাম AI পিপলছ প্ৰটেকশ্যন কমিটি শিলচৰ, ইউলি জাষ্টিছ ফৰাম, গণতন্ত্ৰ উন্নয়ন পৰিষদ আৰু ৰাইজৰ দলৰ পৰা পদত্যাগ কৰা সন্মানীয় প্ৰাক্তন উপসভাপতি কংগ্ৰেছৰ বৰাক ডাঙৰীয়া, কাৰণ সম্পাদক বিপুল দাস, পৰিজ্যোতি ফুকন, সম্পাদক অনুপ শইকীয়া, জীৱন্ত চাংমাই, ৰবি শইকীয়া চেতিয়া মুখে কৰি বহুসকল বিশিষ্ট লগত সভাত জড়িত হৈছিল। সভাই কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মই সিদ্ধান্তসমূহ অসমৰ জাতীয় পৰ্যায়ত অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম সিদ্ধান্তটো আছিল অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ